সো হেল্ল' গাইজ আমি ল'ৰাবিলাক যেতিয়া ডাঙৰ হওঁ আমাৰ মাইণ্ডত এটা কুৱেশ্যন বহুতকৈ আহে যে আমি দাড়ি ৰাখিম না নাৰাখিম আৰু যদি ৰাখিম কেনেকৈ ৰাখিম কাৰণ আমাৰ উদ্দেশ্য হ'ল আমি ধুনীয়া হৈ পিনে ধৰক বিপৰীত লিংগৰ ছোৱালীবিলাকক যাতে আমি ইমপ্ৰেছ কৰিব পাৰোঁ এতিয়া কিছুমানৰ মনত এটা কথা নিশ্চয় আহিব যে আমি আপি পতাবাক গেলি দাড়ি ৰাখোঁ নেকি আমি পাৰ্চনেলিটি ডেভেলপ কৰিব গেলিহে দাড়ি ৰাখোঁ এইটো কথাও ৰাইট কিন্তু আমাৰ ছ'চাইটিত যদি কেৱল ল'ৰা বা কেৱল আকলাই যদি ছোৱালী থাকিল হয় তেতিয়াহ'লে ষ্টাইল কোনো নকৰিলে হয় চবে লেংটা হৈ ঘূৰি থাকিলা হয় এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল আমাৰ ছোৱালীবিলাকে দাড়ি থকা ল'ৰাবিলাকক বেছি লাইক কৰে না দাড়ি নাথকা ল'ৰাবিলাকক বেছি লাইক কৰে চাইণ্টিষ্টসকলে কিনো কয় এতিয়া আলিখনক 5-6জনী বেলেগ বেলেগ ছোৱালীক লৈ কৰা এটা গৱেষণাত এটা বস্তু প্ৰমাণিত হৈছে যে ছোৱালীবিলাকে সদায় দাড়ি নাথকা ল'ৰা দাড়ি থকা ল'ৰাক বহুত বেছি লাইক কৰে কিন্তু এনাহে নহয় যে ধৰক ৰাস্তাইদি ছোৱালী এটা যাই আছে আৰু যেতিয়া এটা দাড়ি থকা ল'ৰা এটা আগবাঢ়িছে অ' মাই গড দাড়ি থকা ল'ৰা অ' য়েছ সেনেকুৱা ফিলিংছো সিহঁতৰ নাহে তো ধৰক তেওঁলোকৰ অজানিতে তেওঁলোকৰ ব্ৰেইনত দাড়ি থকা ল'ৰাবিলাকৰ প্ৰতি এটা সদায় মানে পজিটিভ এনাৰ্জি পজিটিভ ৰেছপন্স এটা থাকে যেনেকৈ ধৰক আমি যেতিয়া ৰাস্তাইদি ক'ৰবাত গ'লে যেতিয়া ফুলনি লাগিছে এখন দেখা পাম আমাৰ মাইণ্ডত যেনেকুৱা এটা ধুনীয়া পজিটিভ ৰেছপন্স এটা আহে ছেম পজিটিভ ৰেছপন্স তেতিয়াহ'লে তাৰ কাৰণটোনো একচুৱেলি কি তেতিয়াহ'লে শুনক ছোৱালীবিলাকে নিজৰ পাৰ্টনাৰ হিচাপে সদায় এনেকুৱা একজন ল'ৰা বিচাৰে যিজন ল'ৰাক মানে মৰ্দ বুলি যিটো এটা কথা কয় ল'ৰা একজন লাগা হ'লে দেখাত চেল্লিঠা পেল্লিঠা বাংনাই হওক কিন্তু তাত যদি এক কথা বিৰত মতা যদি মোজ বা বিৰত ধুনীয়া দাড়ি যদি থাকে সেই দাড়িটোই ল'ৰা একজনৰ পাৰ্চনেলিটি বা মৰ্দাংগী নিৰূপণ কৰাত 50% ভূমিকা গ্ৰহণ কৰে এতিয়া ধৰক আপুনি ছোৱালী একজনীক বহুত দিনৰ মূৰত লগ পাই পেলাই কৈছে যে ক'ত আছিলা ইমান দিন মইতো তোমাক মিছ কৰিছোঁ সিনকে যদি কয় তাই ভাবিব যে ৱাও কি কিন্তু সেইখিনি কথা যদি তাই কয় ক'ত আছিলা ইমান দিন বৰ মিছ কৰিছোঁ তোমাক যদি এনকে কয় তেতিয়াহ'লে তাইক ডেফিনেটলি ছাইড লাগি যাব গতিকে সিহঁতে নিজৰ পাৰ্টনাৰ হিচাপে এনেকুৱা একজন ল'ৰা বিচাৰে যাক ধৰক মৰ্দ বুলি ক'ব পাৰি আৰু এই দাড়ি কচাই ল'ৰা একজনক মৰ্দাংগী নিৰূপণ কৰাত বহুত বেছি ভূমিকা গ্ৰহণ কৰে তো আপোনালোকক বিন্দাছ দাড়ি ৰাখক আৰু মোৰ দৰে ৰাখি লাভ নাই কাৰণ মোৰ এইকেইটা কিবা ফৰিঙত দাড়ি আন পায় ডেফিনেটলি ধুনীয়াকৈ দাড়ি ৰাখক বেলেগ বেলেগ ষ্টাইলত দাড়ি ৰাখক আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পালাক লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ডেফিনেটলি কৰক কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন মই আপোনালোকক গেলেন ট্ৰাই কৰি থাকিম চ' থেংক ইউ ছ' মাছ গেছ টেক কেয়াৰ